নমস্কাৰ বন্ধুসকল, আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি ধুনীয়াকৈ ওলাই লৈছোঁ, একদম বাইক চাইক ৰেডি বসন্তি, আৰু এইফালে ওলাই যাম আজি একদম ধুনীয়া ঠাই লগত গৈ আছোঁ, আপোনালোকক দেখাই আছোঁ। তো আপোনালোককো দেখাম বুলি ভাবিলোঁ, মোৰ লগৰজনৰ ওচৰলৈ যাওঁ। তো আপোনালোকে চাই থাকক ভিডিঅ'টো কেনেকৈ গৈ আছোঁ। আৰু লগৰ এজন যাব, হেমন্ত বুলি কয়, তো তাক লৈ পেলাই মই ধুনীয়াকৈ গৈ আছোঁ। আৰু ক'ত গৈ আছোঁ চাই থাকক ভিডিঅ'টো সম্পূৰ্ণভাৱে স্কিপ নকৰাকৈ। ধুনীয়াকৈ পিন্ধি ল'লোঁ হেলমেট, আৰু ইয়াত একো কেৰি চেৰি নাই আপোনালোকক দেখাবলৈ ধুনীয়াকৈ। তো অলপ কষ্ট হ'ব আপোনালোকক দেখাবলৈ, তো চাই থাকক ভিডিঅ'টো। আজি ধামাকা ভিডিঅ' হ'ব বুলি ভাবিছোঁ। গাইজ দেখিছে ইমান ধুনীয়া এটা পৰিৱেশ, আৰু আজি হেমন্তই মই ধুনীয়াকৈ ওলাই আহিলোঁ। সঁচাকৈ ওলাই বহুত কিবা ভাল লাগে, মানে নাজানো ক'ব নিজকে, মানে এই টাইমটো মানে ইমান মনোমোহা নহয়। আপোনালোকে দেখিছে, জলদি জলদি কমেণ্ট কৰি জনাওক এই আবেলি ভিউটো কেনেকুৱা লাগে আপোনালোকক। যদি ভাল লাগে তলত কমেণ্ট এটা কৰি জনাওক। গাইজ লাহে লাহে আমি আহি পাই গ'লোহি বৰবালি। আৰু বৰবালি কোনোবা ফ্ৰেণ্ডে যদি মোৰ ভিডিঅ'টো চাই আছে তো প্লিজ তলত কমেণ্ট এটা কৰি জনাব। আৰু বৰবালি এইখনেই হ'ল চেণ্টাৰ। তো বৰবালি পাই গ'লোহি আমি। তো গাইজ ধুনীয়াকৈ পাই গ'লি পথালি পাহাৰ চেণ্টাৰ, আৰু এইখনেই হৈছে পথালি পাহাৰ চেণ্টাৰ। লেফ্ট চাইডে গ'লে আপোনাৰ নাৰায়ণপুৰ এফালে তেজপুৰ এনেকৈ ওলাই যাব পাৰি। তো আমি এতিয়া গৈ আছোঁ ৰাইট চাইডে। তো ৰাইট চাইডে গ'লে আমি পাই যাম বান্দৰদেৱা, আৰু আজি আমি গৈ আছোঁ বান্দৰদেৱা ধুনীয়াকৈ। তো গাইজ পথালি পাহাৰ পাৰ হৈ আহিলোঁ। আৰু এটা কথা কওঁ গাইজ, আপোনালোকে আগৰ ভিডিঅ'টোত ইমান মৰম দিলে, ইমান ছাপোৰ্ট কৰিলে, প্ৰতিটো ভিডিঅ' এনেকৈ ছাপোৰ্ট কৰি যাব বুলি আশা কৰোঁ। আৰু আপোনালোকৰ বাবে মই সদায় ভাল ভাল ভিডিঅ' বনাই আনিম বুলিয়ে চেষ্টা কৰি আছোঁ যিমান পাৰিছোঁ। আৰু তো আপোনালোকে ভিডিঅ'বিলাকসমূহ চাব, শ্বেয়াৰ কৰিব, আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেলত চাই আছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইবটো কৰিব, প্লিজ প্লিজ প্লিজ। আৰু মোৰ বেছি নালাগে, 1K হোৱা নাই মোৰ চেনেলটো, তো 1Kলৈ বেছি নালাগে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। এইখন হৈছে পথালি পাহাৰ টোল গেট গাইজ, আৰু পথালি পাহাৰ টোল গেট পাই গ'লোহি। আৰু টোল গেটখন কিন্তু চালু হোৱা নাই, চালু হ'ব আৰু বনাই আছিলে। তো এতিয়া কি হ'ল জানো, কাম বন্ধ হৈ আছে। তো চালু হ'ব আৰু কেইদিনমান পাছত চাগে। গাইজ ধুনীয়াকৈ মাৰি দিলোঁ NT অৰুণাচল এণ্ড আছাম। তো ৰাস্তাটো দেখিছে আপোনালোকে, আৰু ৰাস্তাটো এনেকুৱা ছিষ্টেমত আছে ন, আপোনালোকে সঁচাকৈ দেখিলে চাওকচোন। এই ৰাস্তাটো যে এক ছাইড হ'ল অৰুণাচল আৰু এক ছাইড হ'ল আছাম, আৰু ৰাইট ছাইডে হ'ল আছাম আৰু লেফ্ট ছাইডে হ'ল অৰুণাচল বৰ্ডাৰ। আৰু এই ৰাস্তাটোৱে সীমা আমাৰ অসম আৰু অৰুণাচল বৰ্ডাৰৰ। দেখিছে আপোনালোকে, এয়া ৰাস্তা ইমান বেয়া, ইমান বেয়া ৰাস্তা ক'বই নালাগে। আৰু গাইজ এয়া দেখিছে লেফ্ট ছাইডে হ'ল PTC গেট, আৰু এইটোৱে হ'ল PTC মানে ট্ৰেইনিং চেণ্টাৰ বুলি কয় ন বান্দৰদেৱা। এইটোৱে হ'ল লেফ্ট ছাইডে আছে ট্ৰেইনিং চেণ্টাৰ। আপোনালোকে দেখিছে বান্দৰদেৱাত এণ্ট্ৰি কৰি দিলোঁ গাইজ। আপোনালোকক দেখাবলৈ আহি আছোঁ আমি ধুনীয়াকৈ বান্দৰদেৱাখন দেখাওঁ। চাবলগীয়া বস্তু নাই, ৰাস্তা পদূলিবিলাক ভাল, বাট এইবিলাকে দেখিব। আৰু বান্দৰদেৱাখন কি দেখিব, ধুনীয়াকৈ চাই থাকক, ইমান গাঁত আছে, ভাল গাঁত দেখিছে না আপোনালোকে, ইমান ভাল গাঁত। কি হৈছে কচম, নেক্সট ধামাকা ভিডিঅ' আহিব, ৰিয়েকশ্যন ভিডিঅ' বনাম বুলি ভাবি আছোঁ। তো চাইকেলত হেলমেট পিন্ধি তো ৰিয়েকশ্যন ভিডিঅ' আহিব। তো এইটো এটা বনাম বুলি ভাবি আছোঁ, আপোনালোকক সোনকালে আনিম। একদম पहाड़ दाव है आगे हम लोग आसाम तो अरुणाचल
ধুনীয়া ভিউ চাওকচোন আপোনালোকে। মাই গড, ঠাণ্ডা লাগিছে ন পুৰা, বহুত ঠাণ্ডা হয়, ধূলি কিন্তু বহুত বেছি, সেইটোৱে বেয়া লাগে আৰু এইফালে আহিবলৈ। মেইন গেট অৰুণাচল যাবলৈ পৰা গেট ওচৰত পাই গ'লোহি আৰু অৰুণাচল গেটখন দেখিব ধুনীয়াকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। পংকজ কোনকেইটাকে জানো ন গেটৰ ফালে ন? চাওকচোন মেইন টাউনখনতে চেণ্টাৰটোত কেনেকুৱা এটা পৰিস্থিতি। ৰাস্তা চাওক আপোনালোকে, ইমান বেয়া ৰাস্তা, ইমান বেয়া ৰাস্তা। লেফ্ট ছাইড সোমাম ন? আমি লগৰজনৰ ওচৰত পাই গ'লোহি আৰু এইখনে হ'ল বান্দৰ দেৱা। এইফালে যাম এতিয়া অৰুণাচল চাইডে এণ্ট্ৰি হৈ গ'লোঁ। কোনকেইটা আছে? এইকেইটা আছে, পাৰ্কিং কৰি দিওঁ ইয়াতে। লগৰটোৰ ওচৰত আহি পাই গ'লোঁ। ক'ত আছে সি? এইটো আমাৰ এইজনে ছাৰ, সেইজনৰ ওচৰত আহিছিলোঁ। এইজন হ'ল পংকজ দুৱাৰা। খুৰা তোমাৰ ওচৰত আহিলোঁ আজি, কি খবৰ কোৱা? মোৰ চাইছে মোৰ ফেমিলিক কি ক'বা কোৱা? কি খাব এইটো? এইখন হ'ল আমাৰ লগৰজনৰ দেই, আহিব পাৰে ইয়াত। কি নাপায়? চব পায়, চব পায়, ঘৰ ৱাৰিং চব পায়, চব পায় না? এইটো হেমন্ত কোঁৱৰ। হেল্ল' গাইজ, আপোনালোকক নাইট ভিউটো একবাৰ দেখাওঁ বুলি ভাবিলোঁ। বানদে এখন চাওক, নাইট ভিউ বান্দৰ দেৱা। এই লেফ্ট চাইডে গ'লে অৰুণাচল পায়, তো এইফালেদি অৰুণাচল, এইফালেদি ওলাব লাগে অৰুণাচলৰ পৰা। বানদাখন এইখনেই হ'ল বানদা নাইট ভিউ, চাওক আপোনালোকে। তো আমি বেছি দূৰ নাযাওঁ, এইকেইটা মোৰ লগৰ এজনে দোকান এখন এইটো আছে, তো ইও নতুনকৈ অপেনিং কৰিছে বুলি কৈছে, তো ইয়াৰ ওচৰত সোমাই তো ধুনীয়াকৈ ভিডিঅ'টো আজি এণ্ড কৰিম বুলি ভাবিছোঁ। আপোনালোকে চাই বান্দৰদাৰ নাইট ভিউ কেনেকুৱা লাগিছে। আৰু এইফালে গ'লে মানে পাই যাম আমি লখিমপুৰ, আমাৰ লখিমপুৰ, মৰমৰ লখিমপুৰ পাই যামগৈ এইফালেদি গ'লে চিধা। তো এতিয়া আমি লখিমপুৰ নাযাওঁ, তো ইয়াতে আছে মোৰ লগৰজনৰ দোকান। তো লগৰজনৰ দোকানত সোমাই আজি লগৰ দুটা দোকান আছে, তো সিহঁতৰ দুটা দোকানলৈকে আহিছোঁ আৰু খাবলৈ। এক গুলি মে দো চিকাৰ বলতা হে না, এক গুলি মে দো চিকাৰ হতা হে। তো এইটোৱে কৰি আছোঁ আৰু। হেমন্ত এইকেইটা দোকানখন আছিলে বুলি কৈছিলে, কোনকেইটা আছে জাননে? নাজানো? এই আপোনালোকে দেখিলে এইকেইটা আছে। গাইজ চাই থাকক। গাইজ আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে একবাৰ কমেণ্ট কৰি জনাব। আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আমাৰ বান্দৰদেৱাখন। তো নাইট ভিউ দেখালোঁ। তো আকৌ আহি আমাৰ পংকজ ভাই দোকানত আহি পাই গ'লোহি। তো আজি ভিডিঅ'টো ইমানতে এণ্ড কৰিবলৈ বিচাৰিছোঁ। আৰু নেক্সট ব্লগত আপোনালোকক ধামাকা ভিডিঅ' আহি আছে, চাই থাকিব। কি আহিছে মোৰ ফেমিলি ক'লে ধুনীয়াকৈ ছাবস্ক্ৰাইবটো কৰি ল'ব। তো আহিবলগীয়া ভিডিঅ' মোৰ পাই থাকিব। এইফালে পংকজে কি হ'ব কোৱা? তোমাৰ দোকানত আহি আজি কেনেকুৱা? ভাল লাগিলে আৰু এইফালে হেমন্ত লাষ্ট কৰিছে, এইফালে হেমন্ত আছে। তো ভিডিঅ'টো চাই কেনেকুৱা পালে একবাৰ লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আজিলৈ বাই বাই।